বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আমাক মৰম দিব আৰু ভিডিঅ'টো চাব। ভিডিঅ'টোত কোনো তেনেকুৱা ইম্পৰ্টেণ্ট একো নাই। আমি মানে আজি আবেলি আমি দুইজনী গোট খাইছোঁ। আমি মানে এইজনী মোৰ অকণমানি ভণ্টি আৰু আমি আজি আবেলি কি কৰি আছোঁ আপোনালোকক দেখাই যাম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। কিবা এটা কৈ দিয়া। লাইক শ্বেয়াৰ কমেণ্ট কৰিব তলত বেল আইকনটো টিপি দিব। অ'কে, এই কৈছে যে আপোনালোকে টিপি দিব দেই। ব'লক তেতিয়াহ'লে আমি এতিয়া কি কৰোঁ দেখাই। এইজোপা আমাৰ ঘৰৰ পদূলি মুখত থকা। এতিয়া আমি এটা জেগালৈ গৈ আছোঁ। ক'ত জেগা আমি সেইটো নকওঁ হয়নে বেছি? লেচুখিনি ইয়াত লাগি আছে। এতিয়া মই ইয়াৰ পৰা দুটামান লেচু ছিঙিম। আমি এতিয়া লেচু খাওঁ। এইজোপা চব কিমান ধুনীয়া, এজোপা পাণ গছ হৈ আছে। মানে সেউজীয়া মানে প্ৰাকৃতিক পৰিৱেশটো বহুত ভাল লাগে সঁচাকৈ। ৰ'বা তুমি য'ত ত'ত থৈ আনি থাকিবা দেখা। ইফালে যা। এইজোপা কল লাগি আছে, ভীমকল। তাৰপিছত আপোনালোকক দেখাই আছোঁ বিলাহী লাগি আছে। বিলাহী খাই কোনে কোনে ভাল পায় বাৰু কমেণ্ট বক্সত জনাবচোন। আৰু লিচু খাই কোনে কোনে ভাল পায়, এইটো বস্তু কোনে কোনে খাই ভাল পায় কমেণ্ট বক্সত চবেই জনায়। অকণি ইয়াত কণ বিলাহীও লাগিছে। কণ বিলাহী বহুত ভাল লাগে চাটনি খাই ন। কণ বিলাহীৰ চাটনি আৰু ভাতৰ লগত মজা লাগিব খাই। আৰু মোৰতো এনেও এইটো বিলাহীহে ফেভৰেট। বৰ বিলাহীয়ে মোৰ ফেভৰেট হয়। ইয়াত লাগি আছে কিছুমান জলকীয়া, অকণি জলকীয়া লাগি আছে। এইটো বি জলকীয়া লাগি আছে। এইটো এটা বি জলকীয়া। এইটো লিচুৰ মাজত এটা বি জলকীয়া লাগি আছে। লিচুৰ মাজতো বোলো বি জলকীয়া লাগি আছে। এইবিলাক আৰু জলকীয়া গছ আছে আপোনালোকে চাওক। মানে কিছুমান খুদ জলকীয়াও আছিলে। খুদ জলকীয়াবিলাক এইবিলাক অকণি খুদ জলকীয়া যে, মানে আমাৰ ফালে খুদ জলকীয়া বুলি কয়। আপোনালোকৰ ফালে কি কয় নাজানো দেই। কিছুমানে ধান জলকীয়াও কয়। তেনেকুৱা চব মানে জেগা লৈ চবৰে নামবিলাক বেলেগ বেলেগ হয় ন। খুদ জলকীয়াটো খাই মজা লাগে আৰু কিছু খুদ জলকীয়াটো জ্বলা। এজোপা অকণমানি মধুৰি গছ। লিচু খাম। লিচু এইয়া লিচু কোনে কোনে খাই ভাল পায় কমেণ্ট বক্সত জনাই দিব। এই বছৰ প্ৰথম এটা লিচু খাইছোঁ। ৰ'বা তেনেকৈ নাখাবা, গুটি লাগি ধৰিব। এইটো আপোনালোকক দিছোঁ খাবলৈ। আমাৰ আৰু এজনী খাবলৈ আহিছে। চিকেন খাবি? ধুনীয়া না বেছিকৈ খাবা। এইটো দেখিছা নাই? আমাৰ গুটিটো এইটো
এইটো আমি সৰু থাকোঁতে মানে মাজৰ অংশতে দুটুকুৰা কৰোঁ আৰু কৰি মেলি চকৰি বনাওঁ। আপোনালোকে যদি কোনোবাই বনাইছে নহয় তেতিয়া জনাব। চকৰিটো ভাল লাগে। আগৰ দিনত আগতে মানে কি আগতে আমি সেইবিলাক বস্তু লৈয়ে খেলি থাকোঁ, কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকতো বেছিকৈ মোবাইলতে থাকে। আজিকালি যুগটো অলপ পৰিৱৰ্তন হৈ গৈছে। আগতে আমি টিভি নাচাওঁৱে, মোবাইলটো বাদেই, মোবাইল নায়েই, আছে যদিও মানে এনেকুৱা স্মাৰ্টফোন নাই আৰু। কিন্তু এইবিলাক মানে কি প্ৰাকৃতিক বস্তুৰ লগতে আমি খেলি থাকোঁ। গছৰ পাতে চকৰি বনাওঁ ন, ভাল লাগে হয় নাই? তো বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে আমাৰ ঘৰৰ ওচৰত এটা পানী যোগান আঁচনি আছে, ৱাটাৰ ছাপ্লাই। আৰু ইয়াৰ পানী দিয়ে আমাৰ ওচৰ চুবুৰীয়া বহুত অঞ্চলৰ মানুহে পানী পায়। এইটো এটা ডাঙৰকৈ ৱাটাৰ ছাপ্লাই বনালে ওপৰত, মানে ডাঙৰ এটা ইয়াত মানে এইটো টেংকি যেতিয়াবা বনাইছে নহয়, এইটোত মানে আমাৰ ব্ৰহ্মপুত্ৰ যোনটো এতিয়া কানেকশ্যন নতুন কানেকশ্যন হৈছে নহয়, সেইটো পানী আহিছে মানে এই টেংকি। ক'ত পানী পৰি আছে? অঁ অলপ অলপ পৰি আছে হয়। তোমাৰ কিন্তু চকু মানিছোঁ আকৌ দেই দেহা। এইটো চব বহুত ওখ আৰু ওখকৈ বনাইছে। বহুত এটা ধুনীয়া পানী যোগান আঁচনি ৱাটাৰ ছাপ্লাই। অঁ ইয়াত আমি ওপৰত উঠিব পাৰি। ওপৰত মানে উঠি মেলি কিছুমানে ফটো চটো মাৰে। আমি ইমান মানে ওচৰতে আছে কাৰণে আমি ইমান নামাৰোঁ আৰু ফটো চটো, কিন্তু কিছুমানে কেমেৰা লৈ মেলি ফটো মাৰি আহি যায়। এতিয়া আমি তিনিজনী আহি আছোঁ ইভিনিং ৱাকত। ইভিনিং ৱাকত মানুহ তেনেকৈ নাই। অঁ ক'ৰ পৰা আহিলে? ইভিনিং ৱাকত আহি আছে। এটা গৰুহে গৈ আছে। চাইডলৈ যোৱা নহয়, চাইডলৈ যোৱা এতিয়া উভতি পানী যোগান আঁচনিটো আপোনাক আগফালৰ পৰা দেখাই দিছোঁ। এয়া আমাৰ ওচৰৰ নামঘৰ। আপোনালোক বাহিৰৰ পৰা পৰিৱেশটো দেখাই দিছোঁ, ভিতৰলৈ যাবলৈ এতিয়া নোৱাৰোঁ মানে। নামঘৰত গোপিনী নাম লৈ আছে মানে, আজি দেওবাৰে গোপিনী নাম লয়। নামঘৰ আমাৰ বনাই আছে, ইয়াত বাটচৰা বনাই আছে, গোপিনী নাম লৈ আছে দেখাই আছে। বাহিৰ ফালৰ পৰা আপোনালোকৰ পৰিৱেশটো দেখাই দিছোঁ, মানে নতুনকৈ বনাই আছে এইবিলাক। বাটচৰাটো বনাই আছে নতুনকৈ, কমপ্লিট হোৱা নাই। আমি ক'লৈ আহিছোঁ খুচি কৈ দিয়া, কাৰ ঘৰলৈ আহিছোঁ? ব'লা ব'লা গেটখন খোলা হৈছে আজি। খোলো খোলো গেট খোলো, গেট খোলো, গেট খোলো। এইজোপা জামু গছত জামু লাগি আছে এতিয়া। গমেই নাপাওঁ। জামুকেইটা ধুই লৈছোঁ ধুনীয়াকৈ। এতিয়া জামু এটা খাবা নি? খাবা নে? পৰুৱা বুজু এতিয়া এগৰাকী বুঢ়ীয়ে জোলনা খাইছে। এতিয়া আমি কি কৰিম? চাহ খাম। চাহ মেইন। গেলা গৰমত কোনো মতলব নাই, কিন্তু চাহ মেইন হয়নে? চাহ মেইন হয়নে ক? অঁ চাহ নাখালে নহ'বই। এইয়া চাহ বানি। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি কোৱা। আজিলৈ বাই বাই।